হে ফ্ৰেণ্ডছ, ৱেলকাম বেক। আজি পুনৰ এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে গম পাইছে যি ছেটেলাইট টাউনশ্বিপৰ কাৰণে তিৱা ভূমি অধিগ্ৰহণ কৰিবৰ কাৰণে তাত এটা ছাৰ্ভে চলাইছিলে। তেওঁলোকক পুনৰ সংস্থাপন দি সেই মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে চৰকাৰে, আৰু সেই প্ৰচেছটো তিৱা জনজাতিৰ প্ৰবল প্ৰতিবাদৰ ওচৰত সেৱ মানি চৰকাৰে সেই ছাৰ্ভেটো ৰখাই দিবলৈ বাধ্য হৈছে। কথা হ'ল তিৱা উচ্ছেদ আৰু মিয়া উচ্ছেদ, এই দুই উচ্ছেদৰ মাজত এটা বৃহৎ পাৰ্থক্য আমি দেখিবলৈ পালোঁ। হয়, তিৱাসকল জনজাতি হয়, তেওঁলোকৰ বিশেষ অধিকাৰ আছে, কিন্তু একেধৰণে মিয়াসকলো অসমৰ ভাৰতৰ নাগৰিক হয়। গতিকে তেওঁলোকৰ ক্ষেত্ৰতো অলপ সহনশীল হ'লে চৰকাৰৰ কাৰণে ভাল। কাৰণ চৰকাৰ বিজেপিৰ আমি আগৰ যদি সময়খিনি চাওঁ, বেক টু বেক ইলেকশ্যন আহি আছিলে, তেওঁলোকে যি মন যায় কৰি আছিলে, সেইখিনি ক'বলৈ নাযাওঁ, তেওঁলোকে নিৰ্বাচনৰ খাতিৰত কৰিলে। কিন্তু যিহেতু এতিয়া বৰ বিশেষ ওচৰত একো নিৰ্বাচন নাই, নিৰ্বাচনলৈ মাজত 3 বছৰ সময় আছে, গতিকে চৰকাৰে এই তিৱাসকলৰ উচ্ছেদৰ ক্ষেত্ৰত যেনেধৰণে ছাৰ্ভে কৰি পেলাই তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰাৰ কথা ভাবিছিলে, ঠিক একেদৰে মিয়াসকলৰ য'ত তেওঁলোকে অবৈধ বেদখল কৰি আছে, সেই অঞ্চলসমূহত এটা ছাৰ্ভে কৰি পেলাই তেওঁলোকক, যাৰ প্ৰকৃতাৰ্থত ক'তো মাটি নাই, তেওঁলোকক অন্য ঠাইত পুনৰ সংস্থাপনৰ ব্যৱস্থাটো আগত কৰি লৈ যদি তেওঁলোকে উচ্ছেদ কৰে, তেতিয়া পৰিৱেশটো শান্তিত থাকিব আৰু উচ্ছেদো হ'ব, চৰকাৰী ভূমি মুকলিও হ'ব। গতিকে চৰকাৰে এনেধৰণে আগবাঢ়িলে মানে ৰাজ্যখন শান্তিত থাকিব। যিটো এটা মানে উচ্ছেদৰ ফলত যিটো এটা মানে নেৰেটিভ সৃষ্টি কৰিবলৈ বিচৰা হয় যে এইখন মিয়া বিৰোধী চৰকাৰ, সেই নেৰেটিভটোৱে ৰাজ্যখনৰ এটা বৃহৎ লোকচান কৰিছে। কাৰণ ৰাজ্যখনৰ 3.5 কোটি মানুহৰ ভিতৰত যদি 1.5 কোটি মানুহক আঁতৰাই পেলাই উন্নয়ন কৰিম বুলি ভাবে, 1.5 কোটিৰ ভিতৰত 1.5 কোটি নহয় 1 কোটিমান হ'ব, কাৰণ 50 লাখমান খিলঞ্জীয়া মুছলমান আছে। গতিকে 1 কোটি মানুহক আঁতৰাই পেলাই, এটা বৃহৎ শতাংশ মানুহক আঁতৰাই পেলাই চৰকাৰখনে প্ৰকৃতাৰ্থত উন্নয়ন কৰিব পৰাটো সম্ভৱ নহয়। গতিকে চৰকাৰখনে যিহেতু হাতত সময় আছে, এই সময়খিনিত এটা ছাৰ্ভে কৰিব লাগে। ছাৰ্ভে কৰি যিসকল ব্যক্তিৰ অন্য ঠাইত কোনো মাটি নাই, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কৰি লৈ পেলাই যিসকলে চৰকাৰী ভূমি বেদখল কৰি আছে, তেওঁলোকক উচ্ছেদ কৰিব লাগে। এইটো আমাৰ চৰকাৰৰ প্ৰতি এটা আহ্বান। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।